না এ আমাৰ ঘৰ গাইজ এ যাম আৰু বাপা দাদে বাপা খাবৰ মাদা বৰমা বহিছা আছো মই তো গাইজ এতিয়া ঘৰৰ পৰা আহি গ'লো আমি আজি ফাইনেলি এতিয়া গাড়ী আমাৰ বাছ হৈছে গাড়ী এতিয়া লগোৱা নাই এতিয়া মাইকটো নাই কাৰণে ইয়াতে লগোৱা নাই মোবাইলটো তো আমি জালুকবাৰী গৈ কেনে লগাই আছোঁ মাইকটো তাৰ পৰা লখিমপুৰ গৈ আছোঁ আমি হৈ গ'ল গাইছ এতিয়া মাৰি দিব গৈ আছোঁ হেভি পুৰা হেভি লুকত আছে হেভি লুক মাইকটো নাই কাৰণে আৱাজটো কম আহি আছে গাইজ মাইকটো লৈ ল'ম গৈ এতিয়া অকণমান ফালা ফুলে কথা দিব লাগিব না মই মানে মাইক নাই গাইছ এটা মাইক লৈ আছোঁ আৰু মানে এতিয়া মানে মাইকটো নাই সেইকাৰণে মানে আৱাজটো এনেকৈ হেলমেটৰ খুলি কেনে দিব লগা হৈছে এতিয়া মাইকটো ফিটিং গৈ তো গাইজ চাব পাৰে আল্টিমেট ভিউ নাইচ গাইজ তো কেমেৰাটো এতিয়া মোবাইল দিয়ে কৰি আছোঁ আপোনালোকৰ কেনে হৈছে জনাব গাইজ চাব আল্টিমেট ভিউ তো গাইজ আমি এতিয়া লখিমপুৰ যাম এতিয়া জালুকবাৰীলৈ আহি আছোঁ গাইজ এতিয়া আমি গৈ আছোঁ লখিমপুৰ